আসসালামু আলাইকুম ভিউয়ার, নমস্কাৰ। মই জামালুদ্দিন। মই এতিয়া আমাৰ বৰপেটা KFC যি সংযোগী পথ আছে, এই সংযোগী পথৰ যি দেখিবলৈ পাইছে আমাৰ তো ইয়াৰ যি পৰিৱেশ খুবেই ভয়ানক। এতিয়া ঝাৰাবাৰীৰ পৰা কালদাৰ যাবলৈ ওলাইছোঁ। তো এতিয়া আমি আহি গৈছোঁ যে বিলাত খান নামৰ যিজন মানুহ, তেখেতৰ ঘৰৰ ওচৰত। তো এইখিনি হৈছে আটাইতকৈ দ ঠাই। তো এইখিনি ঠাই যদি পাৰ হ'ব পাৰোঁ, অনায়াসে আমি কালদাৰলৈ যাব পাৰি। আমি দেখিবলৈ পালোঁ ঝাৰাবাৰীৰ পৰা বৰবালাত অৱস্থিত AK মেমৰিয়েল জাতীয় বিদ্যালয়ৰ সন্মুখলৈ ৰাস্তাখিনি ইতিমধ্যে পানীৰ তলত ডুব গৈ আছে। সম্ভৱতঃ অহাকালিৰ পৰা ৰাইজে অহা যোৱা কৰিব পাৰিব। তো আমি বহুত কষ্টৰ মাধ্যমে পাৰ হ'লোঁ। তো আমি আৰু অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ। আহোঁতে আহোঁতে মই ইতিমধ্যে কালদাৰ পাই গৈছোঁ। তো কালদাৰত দেখিবলৈ পালোঁ বানপানীৰ যথেষ্ট উন্নতি ঘটিছে। 2-3 দিনৰ ভিতৰতে সম্ভৱতঃ ইয়াৰ পানী শুকাই যাব। তো এই এক ভাল লক্ষণ বুলি ক'ব লাগিব। এতিয়া মই হাউলিৰ পৰা বৰপেটা টাউনলৈ যাবলৈ ওলাইছোঁ। তো চালটিয়া যোৱা যি ৰাস্তা, তাৰ সন্মুখত অকণমান পানী উঠিছে। এইখন হৈছে দাবিলেপাৰা চক। দাবিলেপাৰা চকত ইতিমধ্যে পানীৰ উন্নতি ঘটিছে। এইখন হৈছে জেনিয়াছ একাডেমি। জেনিয়াছ একাডেমি দত্তগুচি হয়। দত্তগুচিৰ বানপানী অকণমান উন্নতি ঘটিছে। এতিয়া আমি পোনে পোনে আহি গ'লোঁ বৰপেটা টাউন। বৰপেটা টাউনৰ চাউলখোৱা দলঙৰ ওপৰত আছোঁ। বৰপেটা টাউনৰ চাউলখোৱা দলং পাৰ হৈ এতিয়া আমি টাউনত সোমালোঁ। এতিয়া মই মেইন জেগালৈ যাবলৈ বিচাৰিছোঁ। মেইন জেগাটো হৈছে বৰপেটাৰ পৰা কৈয়াকুছিলৈ। বৰপেটাৰ পৰা কৈয়াকুছিলৈ হাজাৰ হাজাৰ শিবিৰ পতা দেখিবলৈ পোৱা গৈছে। চাওক, আমি এটাৰ পিছত এটা আমি সম্পূৰ্ণ শিবিৰ দেখাবলৈ যত্ন কৰিম। তো ইয়াত যিবোৰ মানুহৰ ঘৰ ইতিমধ্যে পানীৰ তলত ডুব গৈছে, সেইবোৰ মানুহ এই ৰাস্তাত আহি আশ্ৰয় লৈছে। এই আশ্ৰয় শিবিৰবোৰ সুন্দৰ দিয়াৰ পৰা আৰম্ভ হৈছে আৰু কিমান দূৰ আমি সন্মুখত পাম এইখিনি দেখাবলৈ যত্ন কৰিম। এইবুলি দেখিবলৈ পোৱা গৈছে যে বহুত মানুহৰ ঘৰ দুৱাৰ পানীৰ তলত ডুব গৈছে, যাৰ বাবে সিহঁতে এই ওখ ঠাই হিচাপে ৰাস্তাকে বাছি লৈছে। এই ৰাস্তাতে সিহঁতে ঘৰ বনাই গৰু ছাগলীৰ লগতে কিছুদিন আগতে তেওঁলোকে যি এৰী খেতি কৰিছিল, এৰী খেতিৰ সম্পূৰ্ণ ধান ইয়াতে মজুত কৰিছে। কিয়নো ঘৰত পানী উঠাৰ ফলত এই ধানবোৰ তাতে ৰাখিব পৰা নাই, যাৰ বাবে ইয়াত আনি উপস্থিত মই এতিয়া উপস্থিত হৈছোঁ কেটপাৰা। কেটপাৰা চেণ্টাৰৰ উত্তৰ কাষত দেখিবলৈ পাইছোঁ এখন নাৱৰ চাওক ল'ৰা ছোৱালী কেনেকৈ খেলি আছে। তো ইয়াৰ যি পৰিৱেশ খুবেই ভয়ানক। আমার গাড়ি যাবো।
চাওক হাজাৰ হাজাৰ মানুহ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে। ইহঁতৰ দুখ দেখি সঁচাকৈ মনটো বহুত বেয়া লাগে। তো তেওঁলোকৰ বহুতে ইতিমধ্যে খেতি কৰিছিল, কিছু ধান গোটাব পাৰিছিল। যিসকলে খেতি বাতি কৰিব নোৱাৰে তেওঁলোকৰ কি অৱস্থা, তেওঁলোকৰ দুখ কোলাই পাছে নধৰা হৈছে। এইবোৰৰ প্ৰতি চৰকাৰে গুৰুত্ব দিবনে? তেওঁলোকৰ কিবা ৰেচনৰ ব্যৱস্থা কৰিবনে? আমি এইটো ভিডিঅ'ৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ যাতে তেওঁলোকে দুবেলা দুমুঠি খোৱাৰ বাবে কিছু খাদ্য যোগান ধৰক। লগতে গৰু ছাগলীৰ যি নেখাই মৰিব লগা হৈছে সিহঁতৰ বাবেও কিছু খাদ্যৰ যোগান ধৰক। নিশ্চয় যদি সহায় কৰে তেওঁলোকে এই বিপদৰ পৰা ৰক্ষা পাব। এইপিনে দেখা গৈছে লকডাউন, আনপিনে যি ভয়ানক বানপানী, যাৰ ফলত বহুতে ইতিমধ্যে ক্ষতিগ্ৰস্ত হৈছে আৰু নিজৰ সৰু জীৱনখন চলাই নিবলৈ যথেষ্ট কষ্টকৰ হৈছে। যে যদি কোনোবাই সহায়ৰ হাত আগবঢ়ায় তেন্তে এই দুখীয়া ব্যক্তিসকলক যথেষ্ট সহায় হ'ব। এতিয়া মই পোনে উপস্থিত হৈছোঁ কয়াকুছিত অৱস্থিত জীৱন জ্যোতি জাতীয় বিদ্যালয়ৰ সন্মুখত। দুদিন আগতে এটা ভিডিঅ' আপলোড কৰিছিলোঁ যে ইয়াৰ সন্মুখত যথেষ্ট পৰিমাণে বানপানী হৈছে। তো আজি দেখিলোঁ ইয়াৰ বানপানী যথেষ্ট উন্নতি ঘটিছে। অহাকালিৰ পৰা সম্ভৱতঃ ইয়াত পানীখিনি শুকাই যাব আৰু কয়াকুছিৰ পৰা ভৱানীপুৰ যি ৰাস্তা সম্পূৰ্ণৰূপে সুচল হৈ পৰিব।